ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঊলৰ কাপোৰৰ কালেকশ্যন। এই কাপোৰবোৰ বনোৱা হৈছে হাতেৰে। কাপোৰবোৰ বনাইছে মোৰ শাহু মায়ে। আহকচোন চাওঁ। আচলতে কাপোৰবোৰ মই ৰ'দত দিবলৈ ওলাইছিলোঁ, কিন্তু বৰষুণৰ বাবে ৰ'দত দিয়া নহ'ল। সেইকাৰণে ভাবিলোঁ আপোনালোককে দেখাই লওঁ এই কাপোৰবোৰ মায়ে কেনেকৈ কি কৰি বনাইছে। এইটো এটা হ'ল ৱাছকোট। এইটো বনাইছে কুৰ্চাৰে। এয়া ভি ডিজাইনৰ নিচিনা লাগিছে। এক কালাৰ হোৱাৰ কাৰণে ৱাছকোটটো দেখিবলৈ বৰ ধুনীয়া লাগিছে আৰু চবৰ লগত পিন্ধিব পৰা যাব এই ৱাছকোটটো। আৰু এইখন এখন হৈছে পঞ্চু। পঞ্চুখন বনাইছে মোৰ টিকলিজনীৰ কাৰণে। এয়া এডাল ৰছী দিয়া আছে ডিঙিৰ ওচৰত এডজাষ্ট কৰিবৰ কাৰণে। আৰু এইখন এখন হৈছে শ্বল। এই শ্বলখন যে মোৰ ইমান ভাল লাগে নহয়, কি ক'ম আৰু আপোনালোকক। এয়া মাজত এয়া ভি ডিজাইন দিয়া আছে। তলত দহি কৰাৰ নিচিনাকৈ ফুল দি দিছে, লটকন দিয়া আছে। মই ইমান নাজানো দেই। আৰু এইটো এটা হৈছে ফ্ৰক টাইপৰ চুৱেটাৰ। তলত কুৰ্চাৰ কাম কৰিছে, হাততো কুৰ্চা দিয়া আছিলে, হাতৰখিনি উঠাই দিলে তাই বেয়া পায়। আৰু কঁকালত এডাল ৰছী দিয়া আছে এডজাষ্ট কৰিবৰ কাৰণে। কালাৰকেইটা ইমান ভাল লাগে। 3টা কালাৰ আছে, ৰঙা আছে, বগা আছে আৰু ক্ৰীম কালাৰ। আৰু এইটো এটা হ'ল ৱাছকোট। এই ৱাছকোটটোও বনাইছিল তাইৰ কাৰণে। কালাৰকেইটা ইমান ধুনীয়া লাগে। ডিজাইনটো বহুত আনকমন হয়। আৰু হাতৰ ডিজাইনটো চাবচোন কিমান ধুনীয়া লাগিছে। আৰু এইটো এটাও হ'ল ফ্ৰক টাইপৰ চুৱেটাৰ। এইটো তাই যেতিয়া টিকলু মিকলু আছিল তেতিয়া বনাইছিল। এইটোৰ হাতত কিন্তু এয়া কুৰ্চাৰ কামটো আছে। তেতিয়া সৰু আছিল, পিন্ধিছিলে, আৰু এতিয়া ডাঙৰ হৈ গ'ল, টান পায়। সেইকাৰণে ডাঙৰকৈ বনোৱাটোত ডিজাইনটো উঠাই পেলালে। আৰু এইখন বনাইছোঁ মই। এইখন মায়ে মোক শিকাই দিছিলে। ফাৰ্ষ্ট যেতিয়া লকডাউন দিছিলে তেতিয়া আমি কি কৰিম কি নকৰিম আমি ঊলৰ কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু এইখন মায়ে মোক শিকাই দিছিলে, মই নিজ হাতেৰে কৰিছোঁ। আৰু এয়া হৈছে হাতমোজা দুযোৰ বনাইছিলে আৰু কেইযোৰমান, বাকীবিলাক বিচাৰি নাপালোঁ। এই দুযোৰে মই দেখাইছোঁ, কাৰণ এপাতহে পাইছোঁ ইয়াৰো, আৰু বাকীখিনি নাপালোঁৱে। এতিয়া ভালকৈ চাই লওকচোন কাপোৰখিনি। আপোনালোকে যিসকলে জানে তেওঁলোকে বুজি পাব হয়তো কেনেকৈ কি কৰি বনাইছে। শলা আৰু কুৰ্চা দুইটা মিলাই বনাইছে। ডিজাইনবিলাক মায়ে নিজে দিছে, ডিজাইনবিলাক নিজৰ মতে। এইটো পঞ্চু হয়। আৰু আছিল কিছুমান কাপোৰ, সেইবিলাক আচলতে ওলোৱা নহ'ল। মই যিখিনি পালোঁ হাততে এইখিনি আপোনালোকক দেখালোঁ। কাপোৰ কেনেকুৱা পালে চাই জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।